মই যে জলকীয়া আচাৰখিনি বনাই থৈছিলোঁ আপোনালোকক ভিডিঅ' দিবলৈ পাহৰি গৈছিলোঁ। এই আচাৰ আজি মই দিবলৈ লৈছোঁ আৰু জলকীয়াখিনি ভালদৰে মই ধুই কিনে এদিনমান শুকাইছিলোঁ। বেছি শুকালে আকৌ বেয়া লাগে, সেইকাৰণে ইপিনে মই লৈছোঁ জিৰা, চফ, মেথি গুটি আৰু সৰিয়হ। এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। মই টাৱাতে ভাজি লৈছোঁ আৰু মিডিয়ামটো ল' কৰি ল'ব গেছৰ, নহ'লে আকৌ পুৰি যাব ন, পুৰি গ'লে আকৌ তিতা লাগিব। অকণমান এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াৰ পৰা এটা সুগন্ধ এটা ওলাব, ভাল লাগে গোন্ধটো। এনেকৈ ভাজি লোৱাৰ পিছত মই এইখিনি নমাই ল'ম। নমাই কিনে মই মিক্সিত গুড়ি কৰি ল'ম। আৰু এতিয়া চাওক মই জলকীয়াখিনি এনেদৰে কাটি লৈছোঁ সৰু সৰু কৰি। আপোনাৰ যেনেকুৱা ইচ্ছা তেনেদৰে কাটিব পাৰে। মই গোটেইখিনি জলকীয়া কাটি লৈছোঁ। এইপিনে চাওক গুড়িখিনি মোৰ ৰেডি হৈ গ'ল। আৰু ইয়াতে অকণমান মই গুড়ি দি দিছোঁ। দিয়াৰ পিছত এতিয়া দিছোঁ মই মিঠাতেলখিনি গৰম কৰি লৈছোঁ, গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। লোৱাৰ পিছত দি দিছোঁ। আৰু ইয়াতে দিছোঁ এইটো মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান কলঞ্জি দিছোঁ। তাৰপিছত দিছোঁ হালধি গুড়ি আৰু অকণমান তেল দিছোঁ। দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰাৰ পিছত চাওক আমাৰ জলকীয়াৰ কালাৰটো আৰু ধুনীয়া লাগিছে, হয়নে? আৰু বেছি তেল দিলে কি হয়, মছলাখিনি তলত পৰি যায় আৰু এনে জলকীয়াখিনি তেতিয়া খাবলৈ ভাল নালাগিব। সেইকাৰণে আচাৰবিলাকত যেতিয়া আপোনালোকে মিক্স কৰিব তেতিয়া অকণমান তেল ঢালি কিনে এনেকৈ মিক্স কৰি ল'ব। তেতিয়া চাওক কিমান ধুনীয়া হৈছে এতিয়া আচাৰখিনি। আৰু আমাৰ জলকীয়া আচাৰ প্ৰায় ৰেডি হৈ গ'ল খাব পৰা। আৰু এনেকৈ বৈয়ামত মই ভৰাই থৈছোঁ। আৰু আপোনালোকেও চাই কেনেকৈ পালে জলকীয়া আচাৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা মাৰি দিব।